হেল্ল' গাইজ, মই চাহিল আৰু আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আহি পালোঁ। তো ৰাতি ইয়াতে বস্তুবোৰ থৈ গৈছিলোঁ। শ্ৰী শ্ৰী কৃষ্ণ অৰ্চনা দিৱস 1 নং কীৰ্তন মহোৎসৱ। তো গাইজ চিৰি চাওকচোন, ৰাতি ইমান সোপা চিৰি উঠি কেনে বস্তুবোৰ লৈ গৈছোঁ। আপোনালোকে চাওক কিমান কষ্ট হয় চাউণ্ডত। এইসোপা চিৰি গোটেই সোপা পাৰ কৰি বক্সবোৰ তুলি লৈ গৈছোঁ। এম্প্লিফায়াৰ অনুষ্ঠান চলি আছে, আপোনালোকে চাগে চাউণ্ড শুনিছেই। গাইজ আগত ধৰি যায় একদম পূৰা। তো ৰাতি এইফালে দুটা হৰণ লগাইছিলোঁ, আপোনালোকে দেখিছে। আৰু এই সেইফালে লগাইছোঁ, আপোনালোকে দেখিছে চাগে। সেইফালে দুটা লগাই থৈছোঁ। বাকী বক্স দুটা আনিছিলোঁ 200ৰ আহুজাত। তো অনুষ্ঠান গাই চলি আছে। তো গাইছে এইটো হৈছে আহুজাৰ 77, এইটোত দুটা হৰণ লগাইছোঁ। তো সেইটো চাইডৰ হৰণ দুয়োটা এইটোত চলি আছে। আৰু এইটো হৈছে 75, এইটো পুৰণা মেচিন বাৰু আমাৰ, এইটো ইউনিক চাউণ্ডৰ হয়। এইটোতো দুটা হৰণ আছে, এইটো এই চাইডৰ দুটা হৰণ দিয়া গৈছে। বাকী এইটো আঢ়ৈশৰ আহুজাৰে 250 হয়। এইটোত তোমাৰ এই বক্স যোৰা দিয়া আছে। তো আহুজাত 200ৰ বক্স হয়, তো দুটা। তো এই দুটা এই 250ৰ এম্প্লিফায়াৰটোত চলি আছে। বাকী এইখন হৈছে ষ্ট্ৰেঞ্জাৰৰ মিক্সাৰ SM6। তো এইটোকা সৰু সুৰা প্ৰগ্ৰেমৰ কাৰণে এইখন ভাল আৰু একদম বঢ়িয়া মিক্সাৰ। তো এই আৰু বাকী এইটো বেটৰী, এই দুটা হৰণ চলিবৰ কাৰণে এই বেটৰীটো আনিছোঁ, যিহেতু ইয়াত জেনেৰেটৰ বা তেনেকুৱা একো নাই। তো এই আৰু আমি সাধাৰণতে হাজু বাবা বুলিয়েই জানো। তেখেতৰ পুত্ৰ শ্ৰী দেৱৰাজ কলিতা আৰু তেখেতৰ পত্নী স্বৰ্গীয় নীলিমা কলিতাৰ স্মৃতিত তেওঁলোকৰ পুত্ৰ বোৱাৰীয়ে ইয়াত এটা গ্ৰন্থাগাৰ পুথিভঁৰাল আৰম্ভ কৰিলে। আজি মই ঘৰত যেতিয়া আহিলোঁ, ভাবিছিলে কি পাই ভাৰতৰ বেয়াহে দেখিল। আজিকালি এটা জেনেৰেশ্যন, এটা প্ৰজন্ম নষ্ট হৈ গৈছে। এই মোবাইল কৰি মোবাইলৰ ভাল ইমান আছে, বেয়া কষ্ট বহুত বেছি আছে। গতিকে মই আশা কৰিম যে এই পুথিভঁৰালকৈ আমাৰ এই অঞ্চলৰ ভক্তি কাৰ্য সহায় কৰিব। এইকেইটাখনে সকলে পাঠ কৰে নে নকৰে? আপোনালোকৰ আইসকলে পঢ়ে নে? কিয় নপঢ়ে? পঢ়িব দিয়ে নে নিদিয়ে? মানুহ কোনোবা বাধা দিয়ে নেকি? আপোনালোকেও পঢ়িব, পঢ়িব লাগে নহয়। বহুতে, মই একবাৰ এজন মানুহ পাইছিলোঁ, মহিলা, এখন হায়াৰ ছেকেণ্ডেৰী স্কুল প্ৰিন্সিপাল, বুজিছে? প্ৰিন্সিপাল, তেওঁৰ জীয়েক থকা মানুহ। তাৰপিছত কৈছে পৰম আতুৱে দাৰ নামানিষ্ঠায় মৰি মৰমতে পৰমতে বিচৰন্তে একেতে কৰি ধৰে মহাকৰ্ম বন্ধতে পাৱে মুখ্য সংসাৰত ধন্তে। আমি খালি লৈ
কৃষ্ণ কৃষ্ণ বুলি পৰমতে বিচৰমতে দুঃখমতে সুখমতে কেৱল কৃষ্ণ কেৱল কৃষ্ণ কেৱল